বন্ধুসকল মাজত মাত্ৰ দুটা দিন পিছতেই আমাৰ প্ৰিয়ৰো প্ৰিয় অসমীয়া জাতিৰ আৱেগ বিহুটিয়ে লাভ কৰিব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ স্থান, যাৰ বাবে ইতিমধ্যেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ বিহুৱতীয়ে সেই ঐতিহাসিক ক্ষণটোক অধিক ঐতিহাসিক কৰি তুলিবলৈ ৰ'দকো নেওচি অভ্যাস কৰি আছে। সেই ঐতিহাসিক ক্ষণটোত কেৱল অসমেই নহয়, ভাৰতেই নহয়, গোটেই বিশ্ববাসী থিয় হৈ ৰ'ব। যিহেতু এই অনুষ্ঠানটোত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব, সেয়েহে এই অনুষ্ঠানটো কেৱল অসম, উত্তৰ পূব বা ভাৰততেই সীমাবদ্ধ নাথাকে। এই অনুষ্ঠানটো গোটেই দেশ বিদেশ বিশ্বত বিয়পি পৰিব, যিটো হ'ব আমাৰ বাবে অতিকৈ গৌৰৱৰ ক্ষণ। এতিয়া মাত্ৰ সেই দিনটোলৈহে অপেক্ষা।